হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? এয়া শিঙৰা মাছ আহি গ'ল মনলে উভতি আহে লৰালি Turn up the bass. হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই চাগে। আজি কি কৰোঁ কি নকৰোঁ বুলি ভাবি ভিডিঅ'টোকে আৰম্ভ কৰিছোঁ। তাকে ভাবি আছোঁ কি কৰোঁ কিনো নকৰোঁ। তাৰ আগতে আপোনালোকক এটা ভিউ দেখাইছোঁ, চাই লওকচোন এই ভিউটো কেনেকুৱা লাগিছে। কি কৰোঁ কি নকৰোঁ বুলি ভাবি থাকোঁতে হঠাতে মনত খেলালে যে আজি বৰশী বাম। মানে সৰুতে বৰশী বাইছিলোঁতো, আজি আকৌ বৰশী বাম। তাকে বৰশী এটা বিচাৰি গৈ আছোঁ মই এতিয়া। এইখন হৈছে ফাঁচি জাল। তাৰপিছত এতিয়া গৈ আছোঁ আৰু বৰশী বিচাৰি মই। তাৰপৰা এইটো বৰশী এয়া ভঁৰালৰ গান্ধৰিতে তুলি থৈ দিয়া আছে। বৰশীটো চাই লৈছোঁ ভালকেনে, বৰশীটো লাগি আছেনে নাই। বৰশীটো লাগি আছে থকাত, এতিয়া নমাই লওঁ। তাৰ আগতে চাওক, এইখন হৈছে ধেনু। বহুতে হয়তো চিনিও নাপাব পাৰে ধেনু, এইখনে হৈছে ধেনু। তাৰপৰা টেমা এটা লৈ লৈছোঁ আৰু বৰশীটো লৈছোঁ। টেমাটো কেলৈ লৈ লৈছোঁ গম পাব এতিয়া, ৰ'ব লাহেকৈ দেখিব আপোনালোকে মই টেমাটো কেলৈ লৈছোঁ। কেঁচু বিচাৰিছোঁ, মানে এই তক্তাখন দাঙি দিয়া মানে ইয়াত কেঁচু ওলাব। এইটো এটা ওলালে কেঁচু। বহুতে হয়তো কেঁচু হাতে চুবলৈ ঘিণ কৰে, কিন্তু মোৰ এইবিলাক ঘিণ চিন নালাগে। কাৰণ সৰুৰ পৰাই বোকা বালি খেলিয়ে ডাঙৰ হৈছোঁ ন, সেইটো কাৰণে এইবিলাকনো আৰু নৰ্মেল কথা কেঁচু চোৱাটো। এতিয়া বৰশীটো লগাই লওঁ কেঁচুটো। এতিয়া মোবাইলটো অকণমান দেৰি থৈ দিছোঁ দেই, কাৰণ কেমেৰা ধৰি দিয়া মানুহ নাই যিহেতু, সেইটো কাৰণে মোবাইলটো থৈ ল'বলগীয়া হৈছে। ফাইনেলি মই কেঁচুটো লগালোঁ। লগোৱাৰ পাছত এতিয়া যাওঁ ব'লক খালতে বৰশীটো টোপাওঁগৈ। কি মাছ পাওঁ কি নেপাওঁ আপোনালোকে চাই থাককচোন। কিবা পাবও পাৰোঁ নেপাবও পাৰোঁ, আপোনালোকে চাই থাকক। ইয়াতে বাম বুলি ভাবিছোঁ বৰশীটো। বৰশীটো গোটেই জত লাগি আছে, মানে ৰছীডাল পাক খাই আছে, তাকে খুলি আছোঁ মই এতিয়া। এয়া বৰশী পেলাইছোঁ আৰু পানীত। কৃষ্ণ, মাছ আহিলে হয় আৰু। তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি। একো খবৰ খাতিয়ে নাইচোন মাছৰ। দিয়াৰ লগে লগে ধৰিলেহে ভাল লাগে। মাছে ইমান হাৰি আছে, কিন্তু মাছে সূতা নাই। তাকে ভাবিছোঁ আহিবনে নাহে। ইয়াত মাছ এটা খুটিছে, এতিয়া বৰশীটো টানো, মাছটো আহে নাহে সেইটো ক'ব নোৱাৰিছোঁ। বৰশীটো পুঙাটো সোমোৱাই নিছে। এই মাছটো নাহিলে, কিন্তু বৰশীটো ফচি গ'ল জেঙত। তাৰপৰা এতিয়া লোকেশ্যনটো চেঞ্জ কৰি দিছোঁ অকণমান, কিজানি মাছ আহেই বা। সেইডোখৰত মানে মাছটো নাহিলে, সেইটোৱে এৰাই গ'লগৈ। তাৰপৰা এইডোখৰত এতিয়া চাইছোঁ বাই আহেনে নাহে মাছ। আজি ৰ'দটো পূৰা চাহকৈ ওলাইছে, পূৰা ফৰকাল হৈ আছে বতৰটো। ফাইনেলি এজনী কাৱৈ মাছ আহিলে, এইজনী কাৱৈ। নীল নাই মৰা দিয়ক, পালোঁ এজনী হ'লেও কাৱৈ মাছ এতিয়ালৈকে। তাৰপৰা আপোনালোকে চাই থাকক আৰু কি মাছ পাওঁ মই। এইটো এটা চেঙেলী, দ্বিতীয়টো। তাৰপিছত পালোঁ আকৌ এটা শিঙৰা মাছ, শিঙৰা। তাৰপৰা এনেকৈ বহুত দেৰি বৰশী বালোঁ, আমনিও লাগিছে।
অকলে অকলে বৰশী বাই থকা, সেইকাৰণে ভাবিলোঁ আৰু নেবাওঁ আৰু বৰশী। তাকে আপোনালোকক কিমাননো মাছ পালোঁ মই তাকে দেখাওঁ এতিয়া আপোনালোকক। ৰ'ব, এই টেমাটোতে মই মাছকেইটা ভৰাই থৈছিলোঁ। ৰ'ব, ইয়াতে বাকি দিছোঁ মাছকেইটা। এয়া মাছ পালোঁ মই 6টা, গৰৈ চিৰিকা এটা, চেঙেলী 2টা, শিঙৰা 2টা আৰু কাৱৈ এজনী। এইকেইটা লৈ যাওঁ এতিয়া, ইয়াতে জিৰাই থৈ দিম। এইটো এটা কুচিয়া এটাও ধৰি থৈ দিয়া আছে। তাৰপৰা ইয়াৰ লগতে মাছকেইটা জীয়াই থৈ দিছোঁ। তাৰপৰা এতিয়া ব'লক মই মাছক দানা দিমগৈ, মানে পুখুৰীত মাছক দানা দিম। আপোনালোকে চাব মাছ আহেনে নাহে খাবলৈ দানা। গৈ আছোঁ মই মাছক দানা দিবলৈ। ৰ'দটো বৰ চাহ। এয়া মাছৰ দানা, এইটোৱে হৈছে আমাৰ ফিচাৰীটো, আৰু ইয়াতে মই দানা দিম। ছটিয়াই দিয়াৰ লগে লগে মাছবিলাক আহে আৰু। এতিয়া ৰ'দ দি আছে যিহেতু অকণমান টাইম ল'ব নি। আহি গ'ল মাছ। এয়া এই কেমেৰাত ধৰিব নোৱাৰিব চাগে, কিন্তু মই দেখি আছোঁ আৰু মাছ পূৰা দানা খাই আছে মাছে। আপোনালোকেও চাই থাককচোন বাৰু, দেখিবও পাৰে মাছ এজনী দুজনী। বৰ বেছি ডাঙৰ নাই হোৱা, এইবছৰীয়া মাছ হয়, এইবাৰ মেলিছে মাছ। এজাক এজাক হৈ আহে মাছ। ইয়াত মাছ আছে ৰূপচন্দা, তাৰপিছত আৰু কি আছে, ৰৌ মাছ আছে, গাছ কাপ আছে, এইবিলাকে আৰু মাছ মেলা হৈছে। মাছক দানা দিয়া দেখি হাঁহকেইটাও আহিছে পূৰা দানা খাবলৈ, উপঙি আছে যে যিহেতু। এইটো হাঁহটোৱেতো পূৰা খাইছে। এইবিলাক চক মাছ কেনেকৈ আহিছে। মাছক দানা দিয়া মেলা হৈ গ'ল মোৰ। তাৰপৰা এতিয়া আপোনালোকক মই বস্তু এটা দেখাম দেই, আপোনালোকে চাই থাকক। সাপ চাপ ওলাই বুলি ভয় লাগে নহয় এইবিলাকত, গৰম যিহেতু। আৰু এইটো চক, কি বাৰু চিনি পাইছেনে? ৰজাৰ ঢোল, টেকেলি কন্দো। ই কলগছজোপাতে লৈ আছে আমাৰ। যিহেতুকে মই কেঁচু চুইছিলোঁ, গতিকে মই মুখ হাতকেইটা ভালকৈ চাবোনেৰে ধুই আহিছোঁ এতিয়া। সকলোকে ধন্যবাদ জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। ভিডিঅ'টো কেনেকুৱা বনাইছোঁ সেইটো মই নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব। তাৰোপৰি এটা সৰু অনুৰোধ জনাওঁ যে আপোনালোকক, যদি ভিডিঅ'টো আপোনালোকে ইউটিউবত চাইছে তেতিয়াহ'লে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে ফেচবুকৰ মোৰ পেজটো ফ'ল' কৰি দিব। আৰু লগ পাম তেতিয়াহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে। আৰু তেতিয়ালৈকে টাটা বাই বাই। আৰু এইখিনিতে এটা কথা, সমাজে কিবা কোৱাৰ ভয়ত তুমি তোমাৰ কাম পেলাই নথবা, তুমি তোমাৰ কাম কৰি যোৱা, কাৰণ জীৱনটো কেৱল তোমাৰ, সমাজৰ নহয়। ধন্যবাদ।